মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত নিষিদ্ধ হল সিঙ্গল ইউজ প্লাষ্টিক। মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত নাথাকিব মিনাৰেল ৱাটাৰৰ বটল। এই দৃশ্য ভালদৰে মন কৰক। মঞ্চত উপবিষ্ট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কিন্তু এয়া কি? মুখ্যমন্ত্ৰী সোণোৱালৰ সন্মুখত থকা মেজত আছে এটা কেটলি। হয়, আপোনাৰ ভুল হোৱা নাই, ঠিকেই দেখিছে আপুনি। এইটো এটা কেটলি, তাৰ লগত কি আছে মন কৰক। এইটো হৈছে মাটিৰ গ্লাছ। এইখন কিছুদিন পূৰ্বৰ এক অনুষ্ঠানৰ ফটো। মুখ্যমন্ত্ৰীৰ সন্মুখত এইটো চাওক এটা মিনাৰেল ৱাটাৰৰ বটল। কিন্তু আজি এই মিনাৰেল ৱাটাৰৰ বটলৰ স্থান ললে কেটলিয়ে আৰু লগত মাটিৰ গ্লাছ। কিন্তু হঠাৎ এই পৰিৱৰ্তনৰ কাৰণ কি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা পুনৰ ব্যৱহাৰৰ অনুপযোগী প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে। ইয়াৰ ভিতৰত আছে মিনাৰেল ৱাটাৰৰ বটলো। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এনেদৰে কেটলি মাটিৰ গ্লাছ ব্যৱহাৰ কৰা হ'ল। আজি ONGC আয়োজন কৰা এক কাৰ্যসূচীত দেখা গ'ল এই দৃশ্য। মুখ্যমন্ত্ৰীয়ে আজি কাপোৰৰ মোনাও বিতৰণ কৰে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ৰাজ্যবাসীক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিঙ্গল ইউজ প্লাষ্টিক ৰোধৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ জনগণক সজাগ আৰু সচেতনতা প্ৰদৰ্শন কৰিবৰ বাবে আহ্বান জনাইছে। মহামানৱ মহাত্মা গান্ধীয়ে এখন পৰিষ্কাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্যৰে যি পৰামৰ্শ আমাক আগবঢ়াই গৈছে, তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক এখন পৰিষ্কাৰ আদৰ্শ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ লক্ষ্যৰে যি মহৎ কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীত আমি সকলোৱে আন্তৰিকতাৰে অংশগ্ৰহণ কৰা উচিত আৰু সিঙ্গল ইউজ প্লাষ্টিক ৰোধৰ ক্ষেত্ৰত আমি আমাৰ দৃঢ়তা প্ৰদৰ্শন কৰা উচিত। মই আস্থা ৰাখিছোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,30 লক্ষ লোকে এই ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা আহ্বানৰ প্ৰতি আন্তৰিকতাৰ সহযোগিতা আগবঢ়াব। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ বাবে ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। জনতা ভৱনত নিষিদ্ধ হল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। নিষিদ্ধ 50 মাইক্ৰনৰ তলৰ প্লাষ্টিক কেৰি বেগ, ডিছপোজেবল পানীৰ বটল, ডিছপোজেবল গ্লাছ, প্লেট, চামুচ, কাপ, ষ্ট্ৰ, চচৰ পেকেট আদি। থাৰ্মকলৰ সকলো সামগ্ৰী। চৰকাৰী সভাত ব্যৱহাৰ হ'ব কেৱল কাঁচৰ গ্লাছ, কাগজৰ কাপহে। সচিবালয় প্ৰশাসনৰ আয়ুক্ত সচিব M. অংগমথুৱে দিলে নিৰ্দেশনা। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।